নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ময়ো আছোঁ। আজি পথাৰলৈ বুলি আহিছোঁ। পথাৰলৈ আহিছোঁ, কিমানখিনি আগবাঢ়িছে চাওঁ। এইটো কি খেতি বুলি কয়? বু খেতি ন? হা? অঁ, বু খেতি বোলে দেই এইটো। পথাৰলৈ আহিছিলোঁ। বহুত বেয়া লাগিছে মানে কথা দি থৈছিলোঁ। ময়ো কঠীয়া তুলিম বুলি। কঠীয়া তুলিব আহিব নোৱাৰিলোঁ। কাম থাকিলে বৰ্তাহঁতৰ ঘৰত মানে সকাম পাতি আছে, তাতে থাকিলোঁগৈ, সেইকাৰণে নোৱাৰিলোঁ আহিবলৈ। অহা কাইলৈ আহিম আৰু কঠীয়া তুলিবলৈ। এই বাইদেউজনী বেয়া পাই আছোঁ কঠীয়া তুলি নিদিয়াৰ কাৰণে। কাইলৈ আহিম ন, ভাবিছোঁ। অকণমান পানী দি আছে, পানী ইয়াত পানীৰ বহুত কষ্ট দেই, বহুত কষ্ট। ইয়াত চাওক কেনেকৈ পানী দি আছে। এয়া মইহে আহিব নোৱাৰিলোঁ। আহি দিম বাৰু, কালিলৈ আহিম কঠীয়া তুলিবলৈ। বু খেতি এনেকৈ আমাৰ ইয়াত যেন তেন পানীৰ ব্যৱস্থাটো কৰি লোৱা হয়। তাৰপিছত এনেকৈ অলপমান যিমানখিনি বাঢ়ে খেতি কৰে আৰু। বহুত কষ্ট, পানী নাথাকে যে, পানী থকা জেগা নহয়। এয়া চাওক, কালিলৈ আহিম আৰু। যিহেতু গাঁৱলীয়া ছোৱালী, এইবোৰ কৰিয়ে ভাল লাগে ন। এইটো এটা বেয়া পাই আছে, কৈছে কঠীয়া তুলি দিবলৈ নাহিলে কৈছে, কিন্তু আহিমেই। কালিলৈ আহিম বুলি কৈছোঁ, কি বা কয়। এয়া বহুত কষ্ট হয়। এয়া গোটেই বৰষুণৰ পানী নহয়, এয়া মেচিনৰ পানীহে। আৰু পানীখিনি উলিয়াবলৈ 200 ফুট 300 ফুট মাটিৰ তলত খান্দিব লাগে, তাৰপিছতহে পানী পায়, তাৰপিছতহে পানী ওলায়। বৰিঙৰ পানী নহ'লে পানীয়ে নোলায়। এয়া দেখিছে, যিহেতু পাহাৰীয়া অঞ্চল, কি ক'ব আৰু, খেতি নকৰিলেও নহয়। আজিলৈ যাওঁগৈ, তেওঁলোকেও যায়গৈ হেনো। এজনী মিৰ্বি। পানী কিন্তু এতিয়া ভালেই ওলাই আছে ন, পানীখিনি ভাল ওলাই আছে। ফিল্টাৰ পানী ন? অঁ, আইৰণ আছে বহুত। আজি কিমান উঠালি? অঁ, কিমান কষ্ট পানী পানী দিবলৈ পথাৰত। পানী নথকা দুখত বহুত মাটি তেনেকৈ পৰি থাকে। 300-400 ফুট পুতিব লাগে, তাৰপিছতহে পানী ওলাই যে, সেইবাবে কিমান মাটি এনেই পৰি আছে। পানী নথকা দুখত খেতিয়ে কৰিব নোৱাৰে। এইবোৰ দেখিছেনে? সেইকাৰণে মানুহে বাগানে বনাই পেলাইছে। আৰু আগতে ইয়াত চব পথাৰ আছিলে। তো এবাৰ দেখাই দিওঁ। অ, এইটো কি মেলি থৈ দিছে দেখিছ? অ, এইটো কি মেলি থৈ দিছে দেখিছ? কোনোবা খৰিও কাটি আছে। আমি জেৰুৱাখন পাৰ হ'ব পাৰিছোঁ। আহো আহি থাকা। ইমান জংঘল। এই বাইদেউগৰাকীয়ে খৰি কাটি আছে। অঁ, ওলকচু খান্দিব হেনো। অঁ, 4:17। এই ছাগলীজনী এতিয়া যাব আৰু বেচেৰি, কেনেকৈ যাব বাৰু ন?